Hello everyone, welcome back to my YouTube channel. Namaskar, মোৰ YouTube channel ত পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই বিশেষকৈ GU B.Ed entrance related ভিডিও এটা বনাম বুলি ভাবিলো। বহুত দিনৰ পৰা বনামকে বনাবই পৰা নাছিলো আৰু অকনমান দেৰি হ'ল বাৰু যি কি নহওক যেহেতু মই এগৰাকী B.Ed ষ্টুডেণ্টে হয়, B.Ed ট্ৰেইনি হয়। তাৰ কাৰণে ভাবিলো কেইটামান কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ যে GU এন্ট্ৰেন্স কেনেকুৱা কি বা কেনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ আহিছে। অকণমান দেৰি হ'ল বাৰু যি কি নহওক প্ৰথমতে আমি এবাৰ চিলেবাছটো চাই লওঁ। GU B.Ed এন্ট্ৰেন্সৰ টোটেল মাৰ্কছ হৈছে 400 আৰু 100টা কুৱেশ্যনছ আহে। তাৰে ভিতৰত এটা কুৱেশ্যনত থাকে 4 মাৰ্কছ কৰি আৰু এটা ভুল কুৱেশ্যনৰ কাৰণে 1 মাৰ্কছকৈ ডিডাক্ট হয়। নিগেটিভ মাৰ্কিং থাকে, সেইকাৰণে খুব সাৱধান হ'ব আনচাৰ কৰোঁতে। আৰু OMR চিটত হয়, অফলাইন হয় এক্সামটো আৰু এক্সামটো হৈছে 2 ঘণ্টা হয়। জেনেৰেল ইংলিছৰ পৰা আহে 120 মাৰ্কছ। তাৰ ভিতৰত জেনেৰেল ইংলিছত ভকেবুলাৰী, টেন্স, ভইচ, নাৰেশ্যন, প্ৰিপজিশ্যন, কাৰেক্ট চেণ্টেন্স আৰু ৰিডিং কম্প্ৰিহেনশ্যন এইকেইটা গোটেইখিনি আহে। আৰু জেনেৰেল এৱেৰনেছৰ পৰা আহে ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জেনেৰেল ছায়েন্স এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। আৰু ৰিজনিং টেষ্ট আৰু নিউমেৰিকেল এবিলিটিৰ পৰা আহে 120 মাৰ্কছ। ইয়াৰ ভিতৰত এইচ প্ৰব্লেম, কোডিং, ডিকোডিং, পাৰ্চেণ্টেজ ওলোৱা, নাম্বাৰ ছিৰিজ, তাৰপিছত এনালজি, ব্লাড ৰিলেশ্যন, টাইম এণ্ড ৱৰ্ক, প্ৰব্লেমছ অন LCM, HCF, এভাৰেজ, ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, ভলিউমছ, প্ৰফিট এণ্ড লছ এই গোটেইখিনি সোমাই পৰে। আৰু কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন ইছ্যুছ এণ্ড পলিচিৰ পৰা আহে 40 মাৰ্কছ আহে। আৰু এইটো পাৰ্ট বহুত বেছি ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা বহুত বেছি কুৱেশ্যনছ আহে। যোৱা বছৰ NEP 2020 পৰা বহুতকেইটা কুৱেশ্যনছ আহিছে। আৰু কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলে কি কৈছে এডুকেশ্যনৰ ওপৰত, আৰ্টিকল 21A ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন ৰিলেটেড গোটেইবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, সেইকাৰণে এই পাৰ্টটো যেন ভালকৈ চায়। আৰু এডুকেশ্যন ৰিলেটেড বহুতো অনলাইন প্লেটফৰ্ম আছে যেনে দীক্ষা, সেইবোৰ ভালকৈ চাই যেন। আৰু আজিকালিতো ইউটিউবত গোটেইবোৰ বস্তু পায়েই। আৰু আপোনালোকে GK কাৰণে কুহিপাত চেনেলটো চাব পাৰে। তেনেকৈ মেথছ ৰিজনিঙৰ কাৰণেও বহুতো চেনেল আছে আৰু ইংলিছটো পায়ে যাব। আৰু ষ্টাডি উইথ ভাস্কৰ বুলি এটা চেনেল আছে, তাতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ ডিছকাছ কৰা হয়, সেইটো চেনেল আপোনালোকে চাব পাৰে। যিসকলে এবাৰ GU B.Ed এন্ট্ৰেন্সৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে বা যিসকলে B.Ed কৰিম বুলি ভাবিছে সেইসকলৰ বাবে এই ভিডিঅ'টো, কাৰণ এতিয়াও হাতত বহুত সময় আছে, বহুত মানে 8 দিনমান এতিয়াও আছে। ভালকৈ যদি পঢ়ে ধুনীয়াকৈ এখন গভৰ্ণমেণ্ট B.Ed কলেজত ছিট পাব। গভৰ্ণমেণ্ট B.Ed কলেজত ছিট পোৱাটো বাৰু ইমান সহজ নহয়, যিহেতু কম্পিটিশ্যন ইমান বেছি হৈছে, প্ৰাইভেটত ছিট পাবলৈ টান হৈ গৈছে। আৰু যিহেতু আমাৰ B.Ed কলেজ খুব কম আছে আৰু গভৰ্ণমেণ্ট খুব বেছি 8খনমান আছে, তাতে আধাখিনি ছিট ডেপুটেড টিচাৰ্ছখিনিৰ কাৰণে ৰিজাৰ্ভ হৈ থাকে। তাৰ কাৰণে অকণমান দিগদাৰ হয় গভৰ্ণমেণ্টত পাবৰ কাৰণে। হ'লেও যদি ভালকৈ পঢ়ে তেতিয়াহ'লে গভৰ্ণমেণ্টত আৰামছে ছিট পাই যাব। আৰু যিসকলে এবাৰ নতুনকৈ B.Ed দিছে বা ফাৰ্ষ্ট টাইম এবাৰ B.Ed এন্ট্ৰেন্স দিব, তেওঁলোকে হয়তো বহুত বেছি ভয় খাই থাকে, কি কুৱেশ্যনছ আহিব, কেনেকুৱা কুৱেশ্যনছ আহিব, কেনেকুৱা হ'ব B.Ed এন্ট্ৰেন্স। কিন্তু তেনেকুৱা একো পেনিক হোৱাৰ মানে একদম দৰকাৰ নাই। ধুনীয়াকৈ পঢ়ি যাওক, এতিয়াও সময় আছে। ভালকৈ পঢ়িলে ধুনীয়াকৈ ভাল কলেজ এখনত বা ওচৰে পাঁজৰে ছিট পাই যাব। আৰু গভৰ্ণমেণ্টত ছিট পাবৰ কাৰণে কমেও আপোনালোকক যদি জেনেৰেল হয় এবভ 200 লাগিব, আৰু যদি OBC হয় 200 হ'লে আৰামছে পাই যাব। আৰু যদি ST হিলছ হয় বা SC হয় 150 মানতে পোৱাৰ চান্সেছ আছে। আৰু ST প্লেন হ'লে মানে 170 মানটো লাগিব। মই নিজেই যোৱাবাৰ ফাৰ্ষ্ট এটেম্প্ট আছিলে মোৰ, প্ৰথমবাৰেই দিছোঁ মই যোৱাবাৰ। আৰু মই বাৰু গভৰ্ণমেণ্টত ছিট নাপালোঁ, মই ফাৰ্ষ্ট এক্সাম দিয়ে মই 170 পাইছোঁ। আৰু যিখনত বিচাৰিছিলোঁ মই সেইখনতে পাইছোঁ। সেইটো কাৰণে কৈছোঁ, সেইটো মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। যিহেতু নেগেটিভ মাৰ্কিঙো থাকে, তাৰ কাৰণে মানে খুব সাৱধান হ'ব, কুৱেশ্যন আনচাৰবোৰ কৰোঁতে খুব বেছি সাৱধান হ'ব। যোনটো নোৱাৰে যাতে, নোৱাৰাটো মানে একদম টোক্কা লগাব নালাগে। যদি অকণমান কনফিডেঞ্চ আছে যে এইটো শুদ্ধ হ'ব, তেতিয়াহে টোক্কাটো মাৰিব। আৰু এনেই মানে টোক্কা নামাৰিব, যিকেইটা মাৰিছে সেইকেইটা ভুল হৈ যাব। কাৰণ এটা শুদ্ধ এনচাৰত 4 মাৰ্কছকৈ থাকে, আৰু তাৰে যদি এটা ভুল হয় 1 মাৰ্কছকৈ ডিডাক্ট হৈ যায়। তাৰ কাৰণে মই ভাবোঁ, মানে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, ভুল এনচাৰটো নজনা এনচাৰটো নকৰাটো মানে বেছি বেটাৰ হ'ব। আৰু কি বুলি কয়,
বেছিকৈ এইকেইদিন হাতত সময় আছে যিহেতু বেছিকৈ ৰিজনিংখিনি আৰু ইংলিছ গ্ৰামাৰ আৰু মেথছখিনিৰ ওপৰত যদি ভালকৈ গুৰুত্ব দিয়ে ধুনীয়াকৈ চিট পাই যাব। যিহেতু মই যোৱাবাৰ দিছিলোঁ, মই প্ৰথমে মেথছ আৰু ৰিজনিংখিনি আগতে মই প্ৰেক্টিছ কৰিছিলোঁ, কিন্তু মই ইংলিছখিনি বেছি গুৰুত্ব দিছিলোঁ। আৰু জিকেটো যিহেতু বহুত বেছি ফাষ্ট হৈ যায়, জিকেটো কমন পৰাৰ ইমান চান্সেছ নাই, মানে জিকেটো মানে বহুত বেছি হৈ যায় ন বস্তুবোৰ। তাৰপিছত সেইটো কাৰণে মানে বেছিকৈ ইংলিছ গ্ৰামাৰখিনি, তাৰপিছত মেথছ আৰু ৰিজনিং এই তিনিটাত যদি ভালকৈ গুৰুত্ব দিয়ে আৰামছে চিট পাই যাব। আৰু মেথছখিনিতো শুদ্ধ হ'লেতো একদম পূৰা গভমেণ্টত মানে আৰামছে চিট পাই যাব। মানে এই তিনিটাৰ ওপৰত যদি মানে কিছুমানে ভয় খায় ন, যদি এৰি থৈ আহোঁ কি হয়, তেনেকুৱা কথা নহয়। কাট অফ ইমান বেছিও নাযায়, কিন্তু যিকেইটা যদি কৰিছে সেইকেইটা শুদ্ধ হয়, মাৰ্কছ মানে ধুনীয়াকৈ আৰামছে পাই যাব। আৰু সেইকাৰণে মই কৈছোঁ মানে মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা, সেইকাৰণে ৰিজনিং, মেথছ আৰু ইংলিছৰ গ্ৰামাৰখিনিৰ ওপৰত বেছি গুৰুত্ব দিয়ক আৰু ইণ্ডিয়ান এডুকেশ্যন পলিচিৰ ওপৰত গুৰুত্ব দিয়ক। তাৰপৰা বহুত বেছি কুৱেশ্যনছ আহে NEP 2020, একদম কোঠাৰী আয়োগৰ পৰা আদি কৰি ইণ্ডিয়ান যিমান এডুকেশ্যন পলিচি আছে, যিমানকেইটা পলিচি সেই গোটেইকেইটা যেন চায়। আৰু মানে ইণ্ডিয়ান এডুকেশ্যন পলিচি গোটেইখিনিৰ ওপৰতে মানে ভালকৈ চাই যায়। আৰু বাকী সেইখিনিয়ে ক'বলগীয়া, বেলেগ ইমান নায়েই। ভালকৈ এতিয়া সময় আছে, ভালকৈ এক্সাম দিব। আৰু মই বাৰু আৰু এটা ভিডিঅ' বনাম এক্সামৰ পিছত, এক্সামটো আগে দি লওক, কোনখন কলেজত কিমান ফিজ হয়, ফিজ ষ্ট্ৰাকচাৰটো কেনেকুৱা, বা কোনখন কলেজ কেনেকুৱা, মানে গোটেইখিনিৰ ওপৰত মই ধুনীয়াকৈ ভিডিঅ' এটা বনাম আফটাৰ এক্সাম। তো আপোনালোকে এক্সামটো দি লওক ধুনীয়াকৈ। আৰু ইমানেই ক'বলগীয়া আছিলে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু সকলোকে অল দি বেষ্ট, ভালকৈ দিব আৰু এক্সাম ভাল হ'ব।